নমস্কাৰ মই দীপজ্যোতি আৰু আপোনালোকে চাই আছে মোৰ এটি অন্য ভিডিঅ' যেহেতুকে বৰ্তমান ৰাসৰ সিজন মানে আগন্তুক ৰাসৰ সিজন আহি আছে তো সেই ৰাস ৰিলেটেড আমি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ যদি এই ভিডিঅ'টোত কোনো ধৰণৰ ভুল ভ্ৰান্তি হয় আমাক ক্ষমা কৰি দিব আৰু লগতে যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ আকো আছাম ফেচবুক পেজটো ফ'ল' কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ইণ্ডিয়া মিক্স ব্লগ নামৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্টৰ লগতে বিভিন্ন ইনফৰমেশ্যন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবৰ কাৰণে চ' লেটছ গ' বান্ধৈ কি খবৰ ৰাসৰ বতৰ পালেহিয়ে পিছে এইবাৰ কি অভিনয় কৰিম বুলি ভাবিছা নাই অ' বান্ধৈ আমাৰনো আৰু ক'ত ৰাস সৌ টিভি চিৰিয়েলত অভিনয় কৰা সকলৰহে কথাটো নোহোৱা নহয় ৰাস পূৰ্ণিমাত ৰাস হ'ব লাগে এতিয়া সেই পূৰ্ণিমা গৈ অমাৱস্যাতহে ৰাস হ'বলৈ তাকে ময়ো শুনিছোঁ আজিকালি বোলে ৰাসৰ তাৰিখ আৰু বাৰ অভিনেতাসকলেহে নিৰ্ধাৰিত কৰে তাকেই বুজিছা বান্ধৈ আমাৰ নিচিনা গাঁৱত থকা ল'ৰাবোৰে যিমানে ভালকৈ অভিনয় নকৰক কিয় তাত কোনো কাম নাই অভিনেতা যেতিয়া আহিব তেতিয়াহে চলিব ৰাস নহ'লে আমি এইবাৰ পাণ তামোলৰ দোকান এখনকে দিওঁ 2 টকা উপাৰ্জনো হ'ব নহ'লেনো আমি আৰু তাত কি কৰিম তাতনো আমাৰ কি কাম হ'ব কাইলৈ আহিবা হ'ব দিয়া যাওঁ পিছে বান্ধৈ বহিছা বহিবি বান্ধৈ ইমাননো কি চিন্তা কৰি আছা নে ৰাসত কংসৰ ভাওটো ল'ম বুলি ভাবিছা নহয় মোক আজি পুৱাৰে পৰাই ল'ৰাটোৱে প্ৰশ্ন কৰি কৰি মাথা বেয়া কৰি দিছে জানিনে কিনো প্ৰশ্ন কৰিছে হে কৈছে বোলে পুতলাটোতো বহুত ডাঙৰ অসুৰ আছিল মই বোলো আছিলে আকৌ বোলে কোনেও মাৰিব পৰা নাছিল মই বোলো নাছিলেতো বহুত ভয়ানক অসুৰ আছিলে কিন্তু বোলে শ্ৰীকৃষ্ণৰ যে গাখীৰ খুৱাব যাওঁতে কামোৰ মাৰি পেলালে পুতনাক মই বোলো তাৰপিছত কৈছে বোলে সি যে শ্ৰীকৃষ্ণৰ এটা কম ডাঙৰ দাঁত আছিল নাপায় এনেকুৱা কথা ক'ব নাপায় ভগৱানৰ ওপৰত